শহুৰেকে জোঁৱাইক কুকুৰী কণা জোঁৱাইকক বিহু খাবলৈ মাতিছিল। ইফালে কুকুৰী কণা জোঁৱাইকে বিহু খাবলৈ নিমন্ত্ৰণ ৰাখিবলৈ যাওঁ বুলি ওলালে। ৰাস্তাত গৈ কিছু দোকানৰ পৰা কিছু সামগ্ৰী কিনিলে ঘৰলৈ নিবলৈ। এনেকৈ গৈ আছে। ৰাস্তাত দেখিলে ক'লা চাহটোকে দেখি কোনোবা মানুহে তাক ইচ্ছা কৰিছে বুলি ভাবিছে, আৰু মোনাটো কাঢ়িব কাৰণে ভাবিছে, সেই বুলি মোনাটো দি দিলে তাক। তাৰপিছত আহি চাই যে আন্ধাৰে হৈ গ'ল। কুকুৰী কণা এফালে সি কি কৰিব অলপ দেৰি ভাবি আছে আৰু কেনেকৈ যাওঁ। এনেতে আকৌ এটা শহুৰেকৰ লেঙেৰা গৰু দেখা পালে আহি থকা, তাৰ লেঙৰত ধৰি শহুৰেকৰ ঘৰত আহি পালে। এনেকৈ ইফালে সিফালে চাই একোৱে নানিলেও দেখোন, হাতেৰে মোনাত আহিলোঁ, মোনাটো বেলেগক দি দিলোঁ। এতিয়া কেনেকৈ যাওঁ ভিতৰলৈ, যাওঁনে নাযাওঁ বুলি দেৰি চিন্তা কৰি থাকিলে। এনেকৈ যাওঁনে নাযাওঁ নাযাওঁ দে, ইয়াতে লুকাই থাকোঁ বুলি এনেকৈ কুকুৰী কণা জোঁৱাইকে লুকাই থাকিল। ইফালে শহুৰেকে জোঁৱাইক আহিব বুলি বহুত দেৰি বাট চালে। তাৰপিছত ভাত চাত খাই শুবলৈ গ'ল। তাৰপিছত জোঁৱাইকে এনেকৈ আন্ধাৰত বাহিৰতে বহি থাকিল। ইফালে এটা চোৰ আহিছে। চোৰটো আহি মানুহবিলাক শুলে কিজানি, আজি চব চাফা কৰি লৈ যাম। এনেতে লুকাই থকা কুকুৰী কণা জোঁৱাইকক দেখি চোৰটোৱে ভয় পালে। এইটো কুকুৰ, এইটো মোৰ দৰে বেলেগ চোৰ নেকি বুলি ভাবি তই কোন ইয়াতে কি কৰিছ? কুকুৰী কণাই ক'লে, তই কোন? মই ইয়াতে চুৰ কৰিব আহিছোঁ। মই কোন জানে? মই এই ঘৰৰ জোঁৱাই, তোক বাপেকে দি আছোঁ বুলি এই কুকুৰী কণাই চোৰটোক গলতে থাপ মাৰি ধৰি পেলালে। এনেকৈ তৰ্ক বিতৰ্ক কৰি থাপ মাৰি গলতে মাৰি ধৰিলে। চোৰ ধৰিছোঁ, চোৰ দেউতা ওলাই আহক, চোৰ ধৰিছোঁ। দাদা মোক এৰি দিয়া, মোৰ বৰ টানকৈ মোটা লাগছে। এইফালে চোৰটো ক'বলৈ ধৰিছে, দাদা মোক এৰি দিয়া, চোৰ। কুকুৰী কণাই ক'লে, যা পিছে ফটকৈ মুতি ল পিছে ফটকৈ বুলি চোৰটোক ধৰি। তাৰপিছত তাক এৰি দিলে। মই মোটা লগা নাই নহয়, মই এনেই কৈছোঁ। চোৰটোৱে ক'লে, দেউতাকে ওলাই আহিলে, জোঁৱাই দেখোন, ক'ত চোৰ ওলাইছে বুলি ক'ত? মই চোৰটোক হেঁচা মাৰি ধৰিছিলোঁ, পিছে চোৰটো মোটা লগা বুলি কৈ চোৰটো এইটো এৰা খাই গ'ল নহয়। এইটো চিন্তা নকৰিব, আকৌ মই তাক থাপ মাৰি। চোৰটোৱে ক'লে, মই মোটা হ'ল, এতিয়া ধৰক। এতিয়া চোৰ বুলি দেউতাক শহুৰেককে থাপ মাৰি ধৰিলে। ধৰিছোঁ। এতিয়া আকৌ শহুৰেকে ভাবিলে, মোৰ জোঁৱাইক কুকুৰী কণা হ'বলা। তুমি কি কুকুৰী কণা নেকি? চোৰে নেদেখা নেকি? তুমি মোক চোৰটো ধৰিব এৰি মোকহে ধৰিছে। নহয় দেউতা, মই এইটো ৰাতিহে নেদেখোঁ, দিনত মই ভালদৰে দেখা পাওঁ নহয়, মই ৰাতিহে নেদেখোঁ। সেইকাৰণে মই এইটো ৰাতি হ'ল বুলি এইটো মই ঘৰলৈ সোমোৱা নাই। হয় নেকি? আহা ভিতৰলৈ যাওঁ ব'লা। সেইটো আচ্ছা, যিয়ে হওক আৰু চোৰটো গ'ল পলাই, ব'লা ভিতৰলৈ যাওঁ বুলি এনেকৈ জোঁৱাইকক ভিতৰলৈ লৈ যায়। ভাত পানী খুৱাই আৰু জোঁৱাইক ভিতৰলৈ